নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো জনা খুবেই প্ৰয়োজনীয় যে তোমালোকে মেট্ৰিক আৰু এইচএছ পাছ কৰা শিক্ষাৰ্থীসকলক এই বছৰত তোমালোকক কি এৱাৰ্ডবিলাক দিব। তোমালোকে আগৰ এৱাৰ্ডবিলাক চাই যে আগতে যিসকলে মেট্ৰিকত উত্তীৰ্ণ হৈছিল সেইসকলক দিয়া হৈছিল কিমান টকা। 2022 চনত 16,000 দিছিল আৰু 2023 চনত দিছিলে 15,000 টকা আৰু 2024 চনত দিছিলে 12,500 টকা আৰু 2025 চনত তোমালোকে ভাবিছা যে এইবাৰ আৰু কমিব নেকি। আচলতে আৰু নকমে, 2,500 টকাই তোমালোকে পাবা। এইটো টেনশ্যন কৰিব নালাগে। আনন্দৰাম বৰুৱাৰ বঁটা তোমালোক পাই যাবা। কিন্তু যিসকলে 75% পাইছা সেইসকলক এইটো এৱাৰ্ড দিয়া হ'ব, যিসকল মেট্ৰিক পৰীক্ষাত 75% পাইছা। আৰু এইচএছৰ ক্ষেত্ৰত আগতে আছিল যে ছোৱালীয়ে আছিল 60% পালে ছোৱালীক স্কুটি প্ৰদান কৰিছিলে আৰু ল'ৰাৰ ক্ষেত্ৰত আছিল সেইটো 75%। এতিয়া সেইটো অলপ সলনি হৈছে। ছোৱালীৰ কাৰণেও সেইটো 80% হৈছে আৰু ল'ৰাৰ কাৰণেও 80% হৈছে। ল'ৰা ছোৱালী 80% পালে এইবাৰ তোমালোকক স্কুটিবিলাক দিয়া হ'ব। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা যে কিমান পাৰ্চেণ্টেজত তোমালোকক এৱাৰ্ডবিলাক দিয়া হয়। তোমালোকৰ যদি ভিডিঅ'টো অলপ হেল্পফুল হয় তোমালোকে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা নতুন কিবা আপডেট আহিলে তোমালোকক মই এইটো চেনেলৰ জৰিয়তে জনাই দিম। আজি ইমানেই।